নমস্কাৰ সকলোকে আমাৰ উন্নত ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। ইতিমধ্যে এডিআৰইৰ যি এক্সাম ডেট সেইটো ঘোষণা কৰিলে গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু এইবাৰ যিহেতু কৈছে যে পৰীক্ষাটো অলপ বেলেগ ধৰণে হ'ব, এপিএছচি টাইপত পৰীক্ষাসমূহ হ'ব। প্ৰথম যিহেতু প্ৰিলিমছ এক্সামটো হ'ব, গতিকে সকলোৱে ভয় খাই আছে কেনেধৰণৰ হ'ব, সিলেবাস নতুন হ'ব নেকি বা কুৱেশ্যন পেটাৰ কেনেকুৱা হ'ব। আমি ইয়াৰ ওপৰত ভিত্তি কৰি যি কিছুমান কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু জনাওঁ যে সিলেবাস নতুন নহয় বুলি কৈছে, পুৰণা যেনেধৰণৰ সিলেবাস দিছিলে যোৱা বছৰ তেনেধৰণৰ সিলেবাসে হ'ব। আৰু যি প্ৰিলিমছ এক্সাম তাত MCQ টাইপ কুৱেশ্যনে আহিব বুলি গম পোৱা গৈছে, আৰু গতিকে সকলোৱে তেনেধৰণে অলপ চাব। গতিকে আহক কুৱেশ্যনসমূহৰ মাজলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নেপচুন। নেপচুন হৈছে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম। এতিয়া আছোঁ তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন? ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মাধৱ কন্দলী। মাধৱ কন্দলী হৈছে ৰামায়ণৰ প্ৰথম অসমীয়া ভাঙনিকাৰ। এতিয়া আছোঁ তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী, আৰু এইখনৰ সম্পাদক আছিলে কৰুণাভিৰাম বৰুৱা। সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তৰুণৰাম ফুকন। তৰুণৰাম ফুকন হৈছে অসমত স্বৰাজ দলৰ প্ৰথমগৰাকী সভাপতি। এতিয়া আছোঁ তাৰপিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, তুজুক-ই-বাবৰি কাৰ ৰচনা? তুজুক-ই-বাবৰি কাৰ ৰচনা সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, বাবৰ। বাবৰে লিখিছিলে এখন তেখেতৰ আত্মজীৱনী তুজুক-ই-বাবৰি। এতিয়া আছোঁ তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 1951 চনৰ পৰা। 1951 চনৰ পৰা ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হয়। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? ভাৰতীয় ষ্টেট বেংকক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, 1955 চনত। 1955 চনত ভাৰতীয় ষ্টেট বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। এতিয়া আহিছোঁ তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো হৈছে, বাস্কেটবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে? বাস্কেটবলৰ খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 5জনকৈ। বাস্কেটবলৰ প্ৰতিটো খেলত প্ৰতিটো দলত 5জনকৈ খেলুৱৈ থাকে। এতিয়া আহিছোঁ তাৰপিছত 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? ভাৰতৰ কোনজন খেলুৱৈয়ে প্ৰথম ভাৰত ৰত্ন সন্মান লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, শচীন তেণ্ডুলকাৰে। শচীন তেণ্ডুলকাৰে 2014 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল? বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, পৃথু। পৃথু হৈছে বক্তিয়াৰ খিলজীয়ে আক্ৰমণ কৰাৰ সময়ত অসমৰ ৰজা। এতিয়া আহিছোঁ তাৰপিছত 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে, কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, নৰনাৰায়ণ। নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। চনটো হৈছে 1565 চনত। এতিয়া আহিছোঁ তাৰপিছত 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে, গীতি কবি বুলি কাক কোৱা হয়? গীতি কবি বুলি কাক কোৱা হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, পাৰ্বতী প্ৰসাদ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাক গীতি কবি বুলি কোৱা হয়।
এতিয়া আছে তাৰ পিছত 13 নম্বৰ কোৱেশ্চন দিলে 13 নম্বৰ কোৱেশ্চন সুধিছে মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় মানাহক কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1990 চনত 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰা হয় এতিয়া আছে তাৰ পিছত 14 নম্বৰ কোৱেশ্চন দিলে 14 নম্বৰ কোৱেশ্চন সুধিছে ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন আছিল ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি উপৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ প্ৰধান সভাপতি এতিয়া আছে তাৰ পিছত 15 নম্বৰ কোৱেশ্চন দিলে 15 নম্বৰ কোৱেশ্চন সুধিছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম কি ৰোমানিয়াৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ লিউ হৈছে ৰোমানিয়াৰ মুদ্ৰাৰ নাম তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা এতিয়া আছে 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন দিছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি কাচিজোন হৈছে পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীক নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চন দিছে অসমৰ প্ৰথম ছপাশাল ক'ত অৱস্থিত অসমৰ প্ৰথমখন ছপাশাল ক'ত পতা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শিৱসাগৰত অসমৰ প্ৰথমখন ছপাশাল 1841 চনত পতা হৈছিল অৱস্থিত আৰু এইখনৰ নাম আছিল মিছন প্ৰেছ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি লাহৰী হৈছে প্ৰথম অসমীয়া ছপা উপন্যাস এতিয়া আছে আমি তাৰ পিছত 19 নম্বৰ কোৱেশ্চন দিলে 19 নম্বৰ কোৱেশ্চন সুধিছে তো অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয় অসমৰ তৈলনগৰী বুলি কোন ঠাইক কোৱা হয় সুধিছে ইয়াৰ অপচন দিছে ডিগবৈ নুমলীগড় যোৰহাট বঙাইগাঁও ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিগবৈ অসমৰ তৈলনগৰী বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত আজি 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চন সুধিছে 1958 চনত কোন অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1958 চনত কোন অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি পদ্মধৰ চলিহা 1958 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু অধিৱেশন হৈছিল তিনিচুকীয়াত অধিৱেশন হৈছিল আৰু চনটো হৈছে 1958 তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি ভিডিওটো ফেচবুকত চাই আছা তেন্তে পেজখন ফলো কৰি ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া আছে তাৰ পিছত 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চন সুধিছে হায়দৰাবাদ তলৰ কোনখন ৰাজ্যৰ ৰাজধানী সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 22 নম্বৰ কোৱেশ্চন দিলে 22 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ ক'ত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বাংগালুৰুত উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা আছে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 23 নম্বৰ কোৱেশ্চন দিলে 23 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দিল্লীত ভাৰতৰ সংগীত নাটক একাডেমীৰ মুখ্য কাৰ্যালয় অৱস্থিত আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্চন সুধিছে আকবৰনামা কাৰ ৰচনা কোনে ৰচনা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আবুল ফজলে আকবৰনামা ৰচনা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিছা সকলোৱে হিচাপটো ৰাখিবা শেষত কমেন্ট কৰি জনাবা 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা ইয়াৰ 5 মাৰ্ক ৰাখিছো আমি 30 এতিয়া আছে তাৰ পিছত 25 নম্বৰ কোৱেশ্চন দিলে 25 নম্বৰ কোৱেশ্চন সুধিছে ডাকঘৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন কোনে ৰচনা কৰিছিল সুধিছে
ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে ডাকঘৰ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 26 নম্বৰ কুৱেশ্যনটোলৈ। 26 নম্বৰ কুৱেশ্যন সুধিছে মুম্বাই পুৰণি নাম কি? মুম্বাই পুৰণি নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বোম্বাই। বোম্বাই হৈছে মুম্বাই পুৰণি নাম। এনেধৰণৰ পুৰণি নামবোৰ আহে পৰীক্ষাত, যোৱাবাৰ এদিৰাইত আহি গৈছিল, গতিকে সকলোৰে ভালদৰে চাবা। এতিয়া আছোঁ তাৰপিছত 27 নম্বৰ কুৱেশ্যনটোলৈ। 27 নম্বৰ কুৱেশ্যন সুধিছে আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত। এতিয়া আছোঁ তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোলৈ। 28 নম্বৰ কুৱেশ্যনে সুধিছে ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন? ভাৰতৰ প্ৰথম ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিং হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। এতিয়া আছোঁ তাৰপিছত 29 নম্বৰ কুৱেশ্যনটোলৈ। 29 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল? প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰোজিনী নাইডু। সৰোজিনী নাইডু হৈছে প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল। তাৰপিছত আজি 30 নম্বৰ কুৱেশ্যনটো সুধিছে সীমান্ত গান্ধী নামে খ্যাত ব্যক্তিজন কোন? সীমান্ত গান্ধী নামে খ্যাত ব্যক্তিজন কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খান নামে ব্যক্তিজনে হৈছে সীমান্ত গান্ধী। এতিয়া আহিছোঁ তাৰপিছত 31 নম্বৰ কুৱেশ্যনটোলৈ। 31 নম্বৰ কুৱেশ্যন সুধিছে লিংগৰাজ মন্দিৰ ক'ত অৱস্থিত? যি লিংগৰাজ মন্দিৰ, সেই মন্দিৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ভুৱনেশ্বৰ। ভুৱনেশ্বৰত লিংগৰাজ মন্দিৰ অৱস্থিত, সকলোৱে মনত ৰাখিবা। আৰু পাৰা যদি সকলোৱে এনেধৰণৰ কুৱেশ্যনসমূহ লিখি যাবা। যদি ইয়াৰ পৰা দিগদাৰ হৈছে তেন্তে মোৰ ফেচবুকত গোটেই কুৱেশ্যনসমূহ দিয়া থাকে, ডেছক্ৰিপশ্যনতে তাৰ লিংকটো দিয়া আছে, সকলোৱে গৈ পেজখন ফ'ল' কৰি কুৱেশ্যনসমূহ লিখি ল'ব পাৰিবা। এতিয়া আহিছোঁ তাৰপিছত 32 নম্বৰ কুৱেশ্যনলৈ। 32 নম্বৰ কুৱেশ্যন সুধিছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায়? ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শক্তিস্থল। ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি জনা যায়, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 33 নম্বৰ কুৱেশ্যনলৈ। 33 নম্বৰ কুৱেশ্যন সুধিছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1919 চনত। 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। এতিয়া আহিছোঁ তাৰপিছত 34 নম্বৰ কুৱেশ্যনলৈ। 34 নম্বৰ কুৱেশ্যন সুধিছে অট্টালিকাৰ চহৰ বুলি কোন ঠাইক কোৱা হয়? অট্টালিকাৰ চহৰ বুলি কোনখন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ কোনটো শুদ্ধ হয় ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নিউয়ৰ্ক। নিউয়ৰ্কক অট্টালিকাৰ চহৰ বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। এতিয়া আহিছোঁ আজিৰ 35 নম্বৰ কুৱেশ্যনলৈ। 35 নম্বৰ কুৱেশ্যন সুধিছে বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয়? বগা হাতীৰ দেশ বুলি কোন ঠাইক কোৱা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাইলেণ্ড। থাইলেণ্ডক বগা হাতীৰ দেশ বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 36 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 36 নম্বৰ কুৱেশ্যন সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? কোনজন ৰজাৰ মৃত্যুৰ লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। আৰু ভাস্কৰ বৰ্মন মনত ৰাখিবা, ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু তেওঁ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ অসমলৈ আহিছিল, কামৰূপত আহিছিল, সকলোৱে মনত ৰাখিবা। এতিয়া আছোঁ তাৰপিছত 37 নম্বৰ কুৱেশ্যনটোলৈ। 37 নম্বৰ কুৱেশ্যন সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম আৰু এওঁ হৈছে বৰ্মন বংশৰ 6ঠজন ৰজা।
আমি তাৰ পিছত 38 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছোঁ 38 নম্বৰ কুৱেশ্যন সুধিছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ এটো সকলোৱে জানে চাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তাৰ পিছত 39 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় সকলোৱে জানাই চাগে এতিয়া আছে আজিৰ শেষৰ কুৱেশ্যন অৰ্থাৎ 40 নম্বৰ কুৱেশ্যনলৈ 40 নম্বৰ কুৱেশ্যন সুধিছে মুছলিম লীগ কিমান চনত সংগঠিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1906 চনত মুছলিম লীগ গঠন হৈছিল সকলোৱে মনত ৰাখিবা এইকেইটা আছিল আজিৰ কুৱেশ্যন আজিৰ এই 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমান পাৰিলে সকলোৱে কমেন্ট কৰি জনাবা